কবিতার শিরোনাম অচিন প্রেমিকার হাতত কবি আদিত্য। তোমার প্রেম বৰ মিঠা দুলীয়াজানৰ কোনোবা অইল ইঞ্জিনিয়াৰ চিনাৰী। তুমি ব্যৱহাৰ কৰা দামী গাড়ী আৰু মোবাইল, তোমাক লাগে বিলাসিতাত থাকিবলৈ কেইটোৱে হোটেলৰ 6 মহলীয়া কোঠা। তুমি খাই ভাল পোৱা জহা চাউলৰ ভাত আৰু মুৰ্গী, কিন্তু মই ভাল পাওঁ খোৱা চাউলৰ ভাত আৰু আলু পিটিকা। এয়াই ব্যৱধান মাথো, তোমাৰ সৈতে একোৱেই অথচ তুমি মোক ভাল পোৱা। মোৰ পৰা লাগে কি প্ৰশ্ন? তুমিতো নহয় জুৰুলা, মই জানো গাইহ তোমাৰ সুস্পষ্ট মাতত গুৰুবাকী মানুহ। আকাশৰ পৰা সৰি পৰে অবিৰম এটা সোঁতত জলধাৰী। তোমাৰ টকাৰ হৈ নদী, মই টকাৰ ভিক্ষাৰী। তুমি 1000 টকা খৰচ কৰিলেও গাত বিষায়, মই এটকা খৰচ কৰিলেও গাত বিষায়। তুমি বাস কৰা অট্টালিকাত আৰু মই বাস কৰোঁ এটি সৰু পদাত। তথাপিও তুমি মোক ভাল পোৱা। কিহৰ বাবে? প্ৰেমৰ বাবে নহয় জানো? তুমি ভাল পোৱা চকা চন্দা আৰু মই ভাল পাওঁ খুব মৰা। তোমাক দেখিলেই গাত জগা আহি পৰে, মোক দেখিলেই মহে আহি কামুৰে। চিত্ত আৰু চিলচিলীয়া মই বাৰে বাৰে যাওঁ তোমাৰ প্ৰেমত জুৰ, বলিয়া হৈ উৰি যাওঁ বৰ কাকুতি। চন পৰা হৃদয় ধন